এটা সম্পৰ্ক গঢ়িবলৈ দুজনৰ প্ৰয়োজন আৰু ভাগিবলৈ এজনেই যথেষ্ট। সম্বন্ধ এটা তেতিয়াহে জীয়াই থাকে যেতিয়া সম্বন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্ৰয়োজনৰ পৰা নহয়। বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজেই অনুভৱ কৰিবা, তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ'ব পাৰে সময়বোৰ। সময়বোৰ সদায় একেই হৈ নাথাকে। কান্দিব সেইজনেও লাগে যি সদায় আনক কন্দুৱায়। দুখবোৰ সদায় চকু পানী হৈ প্ৰকাশ নাপায়, কেতিয়াবা এটা মিঠা হাঁহিৰেও প্ৰকাশ পায়। মৌনতা যেতিয়া শ্ৰেষ্ঠ হৈ পৰে, কোনোবাখিনিত হৃদয়খনেও ফেকুৰি উঠে। অলপ সাৱধানে থাকিবলৈ শিকক। আজিকালি মানুহবোৰে সুখবোৰ কাঢ়ি কয় সুখত থাকিবা। কেতিয়াও নিজৰ স্বাৰ্থৰ বাবে অন্যৰ সজোৱা সপোন নাভাগিবা। হৃদয়ৰ অনুভূতি স্বাৰ্থ শেষ হ'লে হয়তো তুমি গুচি যাবা, কিন্তু সেইজন মানুহে সপোনবোৰ আৰু নতুনকৈ সজাবলৈ নোৱাৰিব।